Hello friends, good morning and welcome back to my channel. তুমিও কৈছা নেকি? কি লগালা এইটো? My cousin sister, তাই মোৰ ভন্টি হয়, টিকলি ভন্টি, এবছৰো হোৱা নাই আৰু মোক কথা ক'ব নিদিয়ে। এতিয়া তাইও ব্লগ কৰিব মোৰ লগত। তুমিও কৰিবা নেকি? তুমিও কৰা। আজি হৈছে ব্লগ 2, আজি দ্বিতীয় নম্বৰ ব্লগ দিম। আৰু আজি হৈছে ব্লগ 2, আজি সেকেন্ডটো ব্লগ মোৰ আৰু আজি এটা বিশেষ কাৰণৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। সকলোৱে হয়তো মোৰ থাম্বনেইল দেখি গম পাইছে যে মই আজি কিহক লৈ ভিডিঅ'টো কৰিম, গতিকে আপোনালোকে চাই থাকিব আজি মই দিনটোত কি কৰিলোঁ। তো গাইজ, মই মুখ ধুই ল'লোঁ, মই ব্ৰাছ কৰিলোঁ, মুখ ধুলোঁ আৰু এতিয়া মই তামৰ গ্লাছত পানী খাম। তামৰ গ্লাছত পানী খাব লাগে ৰাতিপুৱা, খুব বেছি ভাল। মানে কয় যে ৰাতি পানী থৈ দিব লাগে আৰু ৰাতিপুৱা উঠি পানীখিনি খাব লাগে। মই ৰাতিপুৱা তামৰ গ্লাছত সদায় পানী খাওঁ। আপোনালোকৰ ওচৰতো যদি আছে আপোনালোকেও খাব পাৰে, খুব হেল্ডি হয়। আৰু এনেও ৰাতিপুৱা সদায় পানী খাব লাগে, স্পেচিয়েলি যাৰ গেষ্ট্ৰাইটিছৰ প্ৰব্লেম আছে ৰাতিপুৱা উঠি কুহুমীয়া গৰম পানী খাব লাগে খালী পেটত। মই মুখ ধুই আহিলোঁ আৰু এই টিকলি আহি গৈছে মোৰ লগত। তাইক মানে মোৰ ফোনটো লাগে, মানে তাইক বেলেগ যিমান ফোন থাকিলেও তাইক নেলাগে, তাইক মোৰ ফোনটোহে তাইক লাগে। ৰ'বা দিম। তুমি এবাৰ হাই কৈ দিয়া, হাই। চ' গাইজ, এয়া মোৰ ব্ৰেকফাষ্ট, এতিয়া মই খাম আৰু এয়া মোৰ চাহ। মায়ে বনাই দিছে। মোৰ উঠোতে অলপ দেৰি হয়, মাহঁতে অলৰেডি আগতে, পাপা আৰু মায়ে আগতীয়াকৈ খাই লয়। তাৰপিছত মই যেতিয়া দেৰিকৈ উঠোঁ মই তাৰপিছত খাওঁ। আৰু ব্ৰেকফাষ্টটো কেতিয়াবা নিজেও বনাই খোৱা হয়, নহ'লে কেতিয়াবা মাও বনাই দিয়ে। আজি মোক মায়ে কৰি দিছে আৰু এয়া। চ' ব'লক খাওঁ একেলগে। ৱেইট, আগতে দেখাই লওঁ। আজি ব্ৰেকফাষ্টত আছে এয়া অমলেট, এয়া ভাতকেৰেলা ভাজি, এয়া পৰাঠা আৰু এয়া অকণ চালাড আৰু লগতে লাল চাহ। মই লাল চাহে খাওঁ, গাখীৰ চাহ মই নাখাওঁ আৰু কেতিয়াবা খাওঁ, বাট বহুত কম। আৰু ৰাতিপুৱা মানে মেক্সিমাম মই সদায় লাল চাহে খাওঁ। চ' ব'লক এতিয়া মই মোৰ ব্ৰেকফাষ্ট কৰোঁ। ব্ৰেকফাষ্ট হৈ গ'ল, কৰিলোঁ। চ' ব'লক এতিয়া আপোনালোকক দেখুৱাওঁ আজি বিশেষ যিটো কাৰণত এই ভিডিঅ'টো কৰিছোঁ। ব'লক। চ' গাইজ, নাও লেটছ টক এবাউট হেয়াৰ কেয়াৰ, কেনেকৈ চুলিৰ যত্ন ল'ব লাগে। এতিয়া চাওক, আটাইতকৈ ডাঙৰ প্ৰব্লেম হৈছে আজিকালি, মেজৰ ইছ্যু হৈছে হেয়াৰ ফল। চুলি সৰাটো এটা বহুত ডাঙৰ ইছ্যু হৈ গৈছে। এতিয়া ফাৰ্ষ্ট আমি জানি লওঁ চুলি কিহৰ কাৰণে সৰে। চ' ফাৰ্ষ্ট থিং ইজ ডেট আমি ক'ব পাৰোঁ নিউট্ৰিশ্যন ডেফিচিয়েঞ্চি। বডিত যদি কিবা আমাৰ ডেফিচিয়েঞ্চি হৈ আছে তেতিয়া চুলি সৰে, বা যদি আমি বেছি ষ্ট্ৰেছ লৈ থাকোঁ তেতিয়াও চুলি সৰে, আমাৰ যদি লাইফষ্টাইল চেঞ্জ হয় তেতিয়া চুলি সৰে, বা আপুনি কিবা যদি মেডিকেল ট্ৰিটমেণ্টৰ আণ্ডাৰত আপোনালোকে যদি মেডিকেশ্যন কৰি আছে তেতিয়াও চুলি সৰে। চুলি সৰাৰ বহুত বিভিন্নটা ৰিজন থাকে, কিন্তু আমি দেখিবলৈ পাওঁ যে গৰম দিনত বিশেষকৈ বেছি চুলি সৰে। এতিয়া গৰম দিনত চুলি কিয় বেছিকৈ সৰে? তো ফাৰ্ষ্ট কাৰণটো হৈছে ডিহাইড্ৰেশ্যন। আমাৰ বডিটো ডিহাইড্ৰেট হৈ থাকিলে আমাৰ চুলিখিনিও সিমানখিনি নাৰিছমেণ্ট নাপায় আৰু তেনে ফলত আমাৰ হেয়াৰ ফল হয়। ছেকেণ্ড ৰিজন ইজ ডেট হট হিউমিড ক্লাইমেট। ইমান আমাৰ বেছি অসমত ইমান বেছি হিউমিডিটি, ইমান গৰম। এই গৰমত এই হিউমিডিটিৰ কাৰণে কি হয়, আমি বহুত ঘামো, এক্সেচিভ চুৱেটিং হয়, আৰু এই চুৱেটিঙৰ কাৰণে আচলতে বহুত বেছি হেয়াৰ ফল হয়। বা এনেকুৱা বহুত বিভিন্ন কাৰণ আছে, বা ডেণ্ড্ৰফৰ কাৰণেও হয়। গতিকে এতিয়া আমি ইয়াৰ পৰা বাচিম কেনেকৈ? তো ইয়াৰ সমাধান কি? বহুতে বহুত কিবাকিবি প্ৰডাক্ট ইউজ কৰে, বাহিৰা প্ৰডাক্ট ইউজ কৰে, হেয়াৰ মাস্ক ইউজ কৰে, শ্বেম্পু,
বিভিন্ন ধৰণৰ গতিকে মই আপোনালোকক এটা বস্তু সাজেষ্ট কৰিম আপোনালোকে যদি ইউজ কৰিব বিচাৰিছে ডেফিনেটলি ইউজ কৰক সেইবিলাক প্ৰডাক্টটো বহুত ভাল হয় কিন্তু যেটো নেচাৰেল হেয়াৰ কেয়াৰটো আপোনালোকে সদায় ল'বলৈ চেষ্টা কৰিব যেনেকৈ হ'ল আপোনালোকে ৰেগুলাৰলি অইলিং চুলিত অইলিং কৰিব যিমান পাৰে সিমান তেল লগাব তেল চুলিখিনি নাৰিশমেণ্ট দিব তাৰ পাছত ৰেগুলাৰলি শ্যাম্পু কৰিব এনেকা নহয় যে বহুত দিনৰ পিছত শ্যাম্পু কৰিছোঁ তেনেকুৱা নহয় স্কেল্পটো চাফা ৰখাটো খুবেই দৰকাৰী কাৰণ আমি যদি আমাৰ স্কেল্পটো হাইজিন নাৰাখোঁ তেতিয়া আমাৰ হেয়াৰ ফল হ'ব পাৰে গতিকে চুলিখিনি সব মানে স্কেল্পটো আপোনালোকে হাইজিনকে ৰাখিব আৰু যিমান পাৰে ৰেগুলাৰলি আপোনালোকে চেষ্টা কৰক শ্যাম্পু কৰিবলৈ এনেকুৱা নহয় যে সদায় কৰক কিন্তু ৰেগুলাৰলি কৰক আৰু অইলিং কৰক ৰেগুলাৰলি এতিয়া এইবোৰ হৈছে আপোনালোকে যিখিনি হেয়াৰ ফলৰ পৰা বাচিবলৈ আপোনালোকে এইখিনি কৰিব পাৰে এতিয়া মই আপোনালোকক এটা নেচাৰেল ৰেমেডি ক'ম যিটো ৰেমেডি ইউজ কৰি মোৰ চুলিখিনি বহুত বেছি মানে হেয়াৰ ফল কমি গৈছিলে আৰু হেয়াৰ গ্ৰোথ হৈছিলে সকলোৱে জানে চাগে পিঁয়াজ আমাৰ চুলিৰ কাৰণে বহুত ভাল আপোনালোকে নিশ্চয় শুনিছেই চাগে গতিকে মই এটা ৰেমেডি ক'ম কেনেকৈ এইটো লগাব লাগে কেনেকৈ ইউজ কৰিব লাগে সকলোখিনি ক'ম তো ফাৰ্ষ্ট থিং আমাক লাগিব পিঁয়াজ এনেকৈ পিঁয়াজ লৈ ল'ব আপোনালোকে যেটা বিচাৰে যিমান বনাব বিচাৰে মই দুটা পিঁয়াজ লৈছোঁ তাৰ পাছত আপোনালোকে এল'ভেৰা জেল ল'ব পাৰে যিকোনো ব্ৰেণ্ডৰ এল'ভেৰা জেল ল'ব পাৰে একচুৱেলি মই এল'ভেৰা জেল ইউজ নকৰোঁ মই আসল যেটো এল'ভেৰা প্লান্ট হেতুৱে ইউজ কৰিম কিন্তু যিসকলৰ নাই আপোনালোকে এনেকুৱা ধৰণৰ এল'ভেৰা জেল এটা ল'ব পাৰে দেন সকলোৰে ঘৰত থাকে কোকোনাট অইল ল'ব আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিটামিন ই কেপচুলছ ল'ব আৰু এইকেইটা বস্তুৰে মই আপোনালোকক এটা হেয়াৰ স্প্ৰে বনাবলৈ শিকাম যেটো হেয়াৰ স্প্ৰে আপোনালোকে শ্যাম্পু কৰাৰ আগত লগাই থ'ব পাৰে বা শ্যাম্পু কৰাৰ আগদিনাখনো লগাই পেলাই শুব পাৰে সো আপোনাৰ কাৰণে বেছি বেনিফিচিয়েল হ'ব সো আহক আমি হেয়াৰ মাস্কটো বনাওঁ এতিয়া আহিছোঁ কিচেনত এণ্ড চাই থাকক মই কেনেকৈ এতিয়া হেয়াৰ মাস্কটো ৰেডি কৰোঁ এইকেইটা বস্তু মই উলিয়াই থৈছোঁ মই আপোনালোকক দেখুৱাম কেনেকৈ ৰেডি কৰোঁ চাব পাৰে মই পিঁয়াজখিনি কাটি ৰেডি কৰি থৈছোঁ দুটা পিঁয়াজ মই কাটিছোঁ আৰু এইটো হৈছে মোৰ ঘৰৰ এল'ভেৰা প্লান্ট মই এনেকৈ কাটি আনি এনেকৈ থৈ দিছোঁ আৰু এয়া হৈছে এল'ভেৰা জেল কাৰোবাৰ ওচৰত যদি আপোনাৰ এনেকুৱা ধৰণৰ এল'ভেৰা গছ নাই ঘৰত তেন্তে আপোনালোকে এল'ভেৰা জেলো ইউজ কৰিব পাৰে আৰু অকল পতঞ্জলি বুলি নহয় যিকোনো এল'ভেৰা জেল ইউজ কৰিব পাৰে আৰু সকলোৰে ঘৰত কোকোনাট অইল এইটো পোৱা যায় গতিকে এইটো আপোনালোকে ল'ব আৰু লগতে এনেকৈ ভিটামিন ই কেপচুল দুটা ল'লেই হ'ল মোৰ হাতত এতিয়া বৰ্তমান মাত্ৰ 3টা আছে গতিকে ইয়াত এনেকৈ দুটা ভিটামিন ই কেপচুল লৈ ল'ব আৰু বলক এতিয়া আমি হেয়াৰ স্প্ৰেটো বনাওঁ এয়া পিঁয়াজ যিখিনি কাটি থৈছিলোঁ এয়া আমি এনেকৈ গ্ৰাইণ্ডাৰত দিলোঁ এতিয়া এইখিনি আমি মিক্স কৰিম এয়া মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ পিঁয়াজখিনি এতিয়া আমি চেকনিৰে আমি এইটো চাকিম এনেকৈ আমি পিঁয়াজৰ জুচ উলিয়াই লৈছোঁ অনিয়ন জুচ এনেকৈ উলিয়াই ল'লোঁ এতিয়া এইখিনিত আছে এল'ভেৰা জেল যিখিনি ওলাইছিলোঁ আমি তো এইখিনি আমি ইয়াতে এনেকৈ দি দিম আৰু যাৰ এল'ভেৰা এনেকৈ ওলাব পৰা নাই এল'ভেৰা এনেকৈ জেলো ইউজ কৰি এনেকৈ দি দিব পাৰে এনেকৈ মই দি দেখুৱাই দিলোঁ আৰু
লগতে এইটো কোকোনাট অইল আপোনালোকে দিব পাৰে এয়া চাওক 2-3 drops কোকোনাট অইলো দি দিলোঁ এতিয়া আমি লাষ্ট দিম এয়া ভিটামিন ই ক্যাপসুল যেটো মই কৈছোঁ এটো খুবেই নেসেসারি হয় আমাৰ চুলিৰ কাৰণে খুব দৰকাৰী খুব ভাল এটো মই এনেকে ফুটা কৰি লৈছোঁ ইয়াতে আৰু এনেকে ফুটাটো এনেকে উলিয়াই দিব যিমান আছে আৰু এটা দিছোঁ এনেকে যিমান এক্সেসিভ যিমানখিনি আছে ভিটামিন ই অইল এক্সট্ৰেক্ট কৰি ল'ব এইখিনি মই এতিয়া এনেকে মিক্স কৰি ল'ম আপোনালোকে চামুচেৰে মিক্স কৰি ল'ব আৰু এইখিনি মিক্স কৰি এতিয়া মই এইটো এটা ধুনীয়া কণ্টেইনাৰত থৈ দিম তাৰ পিছত মই আপোনালোকক খানি দেখুৱাম সো গাইস জুসখিনি বনোৱা হ'ল এতিয়া মই এই জুসটো বনাই এনেকে মোৰ কিবা কণ্টেইনাৰ এটাত মই ষ্ট'ৰ কৰি থৈছোঁ আপোনালোকৰ যদি এনেকুৱা কিবা কণ্টেইনাৰ থাকে আপোনালোকে ষ্ট'ৰ কৰি থ'ব পাৰে এনেকুৱা এটা কণ্টেইনাৰত মই ষ্ট'ৰ কৰি লৈছোঁ আৰু এতিয়া কেনেকৈ লগাব লাগে সেইটো মই আপোনালোকক দেখুৱাম Three hours later. So guys, আমি এনেকে লাঞ্চ কৰিলো লাঞ্চ কৰি এনেকে আমি ওলাই আহিছোঁ অকণমান আচলতে কিবা এটা কাম এটা ওলাল সৰু চাই সো মা মই মাহী পাপা আমি এনেকে সকলোৱে অলপ ওলাই আহিছোঁ বৰ্তমান মাহঁত নাই পাপা আৰু মই এজেগাত গৈ আছোঁ এইটো মোৰ হোম টাউনতে ভাবিলোঁ বহুত দিন ওলাই অহা নাই ক'ৰবাত ওলাই যাওঁ অকণমান ৰিফ্ৰেছ হৈ আহোঁ সো বলক আপোনালোকক দেখুৱাম ক'ত ক'ত গৈছোঁ আমি আহিছো ইমান বেছি ভাল লাগিছে আৰে মোৰ পাপা মানুহৰ ঘৰৰ আগত চাহ বাগিচা লাইক আমি যেনেকৈ আমাৰ যেনেকৈ ঘৰত পিনে আমি ফুল পুলি ৰুওঁ ন ইয়াতে চাহ খেতি কৰে মানুহবোৰে বাও জেগাত এনে অকমান গাঁৱলীয়া পৰিৱেশ এয়া চাওক এফালে সেয়া খেতি পথাৰ এয়া পাপা ধান ৰুইছে ন সেয়া খেতি কঠীয়া পাৰিছে এতিয়া পাপাজীয়ে মোক ফটো উঠাই দিব উঠাবানে ভালকে তোমাৰ মুখখন দেখাই দিয়া মাস্কখন খুলি ফটো উঠাই দিব
আৰু এনেকৈ আমি উইদাউট এনি প্লেনিং ঘূৰি আহিলোঁ এপাক বৰ ভাল লাগিল কেতিয়াবা এনেকৈ ওলাই বৰ ভাল লাগে আৰু ৰিফ্ৰেছ হোৱা যায় আচলতে সো এতিয়া বলক বেছি দেৰি নকৰি ঘৰ যাওঁ ঘৰ গৈ মোৰ চুলিৰ ৰিভিউখিনি আপোনালোকক দেখুৱাবলৈ আছে নহয় হেয়াৰ ৱাছ কৰাৰ পিছত চুলিখিনি কেনেকুৱা হ'ল বলক দেখাওঁ বলক জলদি বলক সো গাইজ এয়া আপোনালোকে দেখা পাইছে এয়া আফটাৰ ৱাছ কৰাৰ পিছত মোৰ চুলিখিনি ইমান ভাল লাগিছে আপোনালোকে চাওক ইমান বেছি সিল্কি লাগিছে শাইন কৰিছে এই ৰেমেডিটো আপোনালোকে ৰেগুলাৰলি ট্ৰাই কৰিব দেন ডেফিনেটলি এটা বহুত ভাল ৰিজাল্টছ পাব সো গাইজ এয়া মোৰ আফটাৰ ৱাছ হেয়াৰ্ছ আপোনালোকে দেখিব পাইছে কিমান বেছি শাইনি হৈ গৈছে অকল হেয়াৰ গ্ৰোথ আৰু হেয়াৰ ফলৰ কাৰণে এই স্প্ৰেটো বেনিফিচিয়েল নহয় আপোনাৰ চুলি শাইনি সিল্কি কৰাটো বহুত হেল্প কৰে সো মই আশা কৰিছোঁ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এণ্ড মোক কমেণ্ট ছেকশ্যনত জনাব আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল দেন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ভাবিছে যে ভিডিঅ'টো ইউজফুল হয় তেন্তে আপোনাৰ ফ্ৰেণ্ডছবিলাকৰ লগত শ্বেয়াৰ কৰিব আৰু লগতে লাইক এণ্ড কমেণ্ট কৰিব কমেণ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট মোৰ কাৰণে কাৰণ আপোনালোকৰ কমেণ্টছৰ থ্ৰু দিয়ে মই গম পাম যে মই কেনেকুৱা ভিডিঅ' বনাই আছোঁ বা মই ফিউচাৰলৈ কেনেকুৱা ভিডিঅ' বনাব লাগে চ' আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু থেংক ইউ ফৰ ৱাচিং এণ্ড প্লিজ ডু ছাবস্ক্ৰাইব টু মাই চেনেল আশা কৰোঁ লগ পাম নেক্সট ভিডিঅ'ত বাই